জীবন অনুপম কথা হোক প্রেক্ষাপট সম্পাদন সমিতি হৈছে মুখ্য উপদেষ্টা নিকায়নাথ শৰ্মা, উপদেষ্টা মণ্ডলী অতুল নাথ, ব্ৰজেন্দ্ৰ বৈদ্য, আহিৰাম দাস, মহেশ মহন্ত, সত্যই গুৰুনাথ, সুনীল চন্দ্ৰ কাকতি, উমেশ্বৰ দাস সভাপতি, কাৰ্যবাহী সভাপতি উমেশ্বৰ কাকতি, উপসভাপতি অনিল কুমাৰ দাস, মুখ্য সম্পাদক কুমাৰ অনুপম, সম্পাদক ভৱেশ শৰ্মা, অনিল নাথ, বিষ্ণু দাস, দামোদৰ তালুকদাৰ, কুটুমী হাস্ৰ তালুকদাৰ। প্ৰকাশক হৈছে জ্বালা শাখা সাহিত্য সভা। প্ৰকাশ কাল 13 ছেপ্টেম্বৰ 2018 খ্ৰীষ্টাব্দ। মূল্য হৈছে 200 টকা। শিক্ষাবিন্যাসত আছে কুমাৰ অনুপম, মীনাক্ষী দাস মহন্ত। অলংকৰণত আছে কুমাৰ অনুপম, ৰূপকুমাৰ দাস, জেতুকাত ৰূপকুমাৰ দাস আৰু মুখ্য হৈছে কৰিছে নীতিগঞ্জ কল্যাণ সমিতিয়ে। শ্ৰদ্ধাঞ্জলি আছে অসম সাহিত্য সভাৰ কল্যাণমন্দ ৰাজবংশী। শুভেচ্ছা বাণী আছে উমেশ্বৰ দাস সভাপতি কল্যাণ সমিতি। মুখ্য সম্পাদকৰ ৰেখাৰ কুমাৰ অনুপম। প্ৰকাশকৰ ৰেখাৰ আছে মনজিৎ কুমাৰ দাস, সম্পাদক জ্বালা শাখা সাহিত্য সভা। আৰু কৰ্তৃপক্ষৰ ইয়াত কেইবাটিও প্ৰবন্ধৰাজি আছে। আটাইবোৰ মাতি দিয়া সম্ভৱ নহয়। মই আটাইবোৰ লিখক প্ৰবন্ধকাৰ সকলোৰে প্ৰতি ধন্যবাদ দি মাত্ৰ প্ৰথমতে লিখা আছে সময়ৰ স্বপ্নদ্ৰষ্টা ধাৰণিকা এই শিতানত প্ৰবন্ধ আগবঢ়াইছে এই দশৰথ দাস ডাঙৰীয়াই। আৰু গোটেই শেষত হৈছে বংশবৃক্ষ। সৰুতে জীৱন বৃত্তান্ত দিয়া আছে। এনেকৈ এইখন ধৰ্মনিদাসৰ নামত প্ৰেক্ষাপট আজিয়াত মই পুনৰবাৰ কৈছোঁ আনুষ্ঠানিকভাৱে মুখ্য আজি উন্মোচিত হোৱা বুলি ঘোষণা কৰিছোঁ।